জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰ এই যি আমাৰ সভাস্থলীত উপস্থিত থকা সাংবাদিক কৰ্মীসকল, আমাৰ মাজত উপস্থিত থকা জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনৰ সভাপতি শ্ৰদ্ধাৰ প্ৰাণজিৎ পেগু ছাৰ, আমাৰ মাজত উপস্থিত থকা যুটীয়া কাৰ্যকাৰী সভাপতি শ্ৰদ্ধাৰ ডক্টৰ অতুল হাজৰিকা ছাৰ আৰু দীপাংকৰ দলে ডাঙৰীয়া, আৰু আজিৰ এই সভাত উপস্থিত থকা উদযাপন সমিতিৰ অন্য বিষয়ববীয়াসকল, যিহেতু আপোনালোক সকলোৱে জ্ঞাত যে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই ৮, ৯ আৰু ১০ মে' তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰাৰ প্ৰস্তুতি চলাইছিল। আৰু যি আমাৰ চুবুৰীয়া ভাৰত পাকিস্তান সীমান্তত সৃষ্টি হোৱা যুদ্ধৰ পৰিৱেশ আৰু জাতীয় সুৰক্ষা আৰু স্থিতিশীলতাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সংকটজনক পৰিস্থিতিৰ বাবে আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা যি জোনাই ৰঙালী বিহু সন্মিলনখনিৰ শেষৰটো কাৰ্যসূচী অৰ্থাৎ ১০ মে' তাৰিখে যি আমাৰ সম্বন্ধই সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভা আৰু যি সাংস্কৃতিক সন্ধিয়া সকলোখিনি কাৰ্যসূচী আমি ১০ তাৰিখৰ সকলোখিনি কাৰ্যসূচী আমি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আজিৰ এই প্ৰেছ মিটত আমাৰ মাজত উপস্থিত থকা ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনীৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ অতুল হাজৰিকা ছাৰক আমি ৰাইজৰ উদ্দেশ্যে যি আমাৰ ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনখনিৰ যি শেষৰটো কাৰ্যসূচীৰ বাতিল কৰাৰ বিষয়ে বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। সৈতে জড়িত বন্ধুসকললৈ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়া গোটেই কথাখিনি ক'লেই। যোৱা ২২ এপ্ৰিলত গোটেই বিশ্বজুৰি স্তম্ভিত আৰু বিশ্বক কঁপাই তোলা যি নাৰকীয় বৰ্বৰোচিত ঘটনা পেহেলগামত সংঘটিত হৈছিল, কোনো উন্নত বা সভ্য জাতিয়ে বা সভ্য দেশে সেই কথাটো সহ্য কৰি থকাটো নৈতিকতাৰ বিৰোধী হ'ব। গতিকে তাৰ প্ৰত্যুত্তৰ দিবলৈ আমাৰ ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ সৈতে যি যুদ্ধত লিপ্ত হৈছে ইতিমধ্যে, সিয়ে আমাকো যথেষ্ট দুখত পেলাইছে। আমি এই সময়খিনিত দেশ আৰু জাতিৰ বাবে আমাৰ মনত থকা যি দেশপ্ৰেম, একতা, ভাতৃত্ববোধ, এইখিনি আমি এতিয়া দেখুৱাৰ সময় আহিল। যিহেতু আমি প্ৰত্যেকজনেই সচেতন ভাৰতীয় নাগৰিক, গতিকে আমি সচেতন ভাৰতীয় নাগৰিক হিচাপে বৰ্তমান চৰকাৰ আৰু আমাৰ প্ৰতিৰক্ষা বাহিনীৰ ক্ষেত্ৰত যিখিনি আমি ক'বলগীয়া বা আমাৰ যিখিনি সজাগতাৰ প্ৰয়োজন আছে, সেইখিনিলৈহে আমি এতিয়া আগবাঢ়ি যোৱাৰ সময়। গতিকে এফালে যুদ্ধ চলি আছে আৰু আমি ইয়াত অন্ততঃ বিহু মেলা পাতি উৎসৱ পাৰ্বণৰ সৈতে জড়িত হোৱাটো আমাৰ পক্ষে সম্ভৱ নহয়। ইতিমধ্যে আমাৰ এই অনুষ্ঠানটিলৈ যথেষ্ট দান বৰঙণি দিছিল। বহুকেইজন সন্মানীয় দাতাইও যথেষ্ট টকা আমালৈ আগবঢ়াইছিল। লগতে জোনাইবাসী ৰাইজে শাৰীৰিক আৰু আৰ্থিকভাৱে যথেষ্ট সহায় কৰিছিল। তথাপিও আমি তেখেতলোকৰ ওচৰত তথা জোনাইবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী যে দেশৰ এই পৰিস্থিতিত আমি শেষৰ দিনৰ কাৰ্যসূচী পালন কৰিব নোৱাৰিম আৰু তাক বাতিল কৰিবৰ কাৰণে আজি আমি সাংবাদিক বন্ধুসকলক ইয়ালৈ মাতি আনিছিলোঁ। ৰাইজেও যাতে এই কথাখিনি গভীৰভাৱে উপলব্ধি কৰে আৰু অন্ততঃ উদযাপন সমিতি ফালে দুখৰ আঙুলি টোঁৱাব নালাগে। আমি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। সেইক লৈ ধন্যবাদ। ইতিমধ্যে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত এই বছৰ আমি ৰূপালী বিহু সন্মিলন উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষ আমি পালন কৰি আছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ গোটেই দেশত
জৰুৰীকালীন সদৃশ এটা পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে আমি অনিচ্ছাকৃতভাৱে এই 3 দিনীয়া কাৰ্যসূচীৰ যিটো বিহু সন্মিলন আমি দুদিনতে সামৰিবলৈ বাধ্য হৈছোঁ। যিহেতু ইতিমধ্যে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ বিভিন্ন প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হৈ গৈছে আৰু সেই প্ৰতিযোগিতাবিলাকৰ ইতিমধ্যে আমি তাৰ ৰিজাল্টবিলাকক আমি ঘোষণা কৰিছোঁ। থাকি গ'ল সেই বিজয়ী প্ৰাৰ্থীসকলৰ বঁটা বিতৰণী অনুষ্ঠানটো আমি শেষৰ দিনৰ কাৰ্যসূচীত আমি দিয়াৰ কথা কৈছিলোঁ, কিন্তু আমি যিহেতু তেওঁলোকক ইয়াত ৰাজহুৱাভাৱে সেই সন্মানখিনি যাচিব নোৱাৰাৰ কাৰণে আমি উদ্যোক্তাসকল বিশেষভাৱে বৰ দুখিত। সেয়ে আমি আপোনালোকৰ জৰিয়তে সকলো যিসকল ৰাইজে আমাক সহায় সহযোগ আগবঢ়াইছিলে তেখেতসকলৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক ক্ষমা কৰিব লাগে, যিহেতু আমাৰ এইটো অনিচ্ছাকৃত এটা পৰিৱেশৰ কাৰণে আমি বাতিল কৰিব লগা হৈছে। আৰু যিসকল প্ৰতিযোগী বিজয়ী হৈছে সেই বিজয়ী প্ৰতিযোগীসকলক যিহেতু আমাৰ গোহাৰিত যিহেতু দিয়া আছে কণ্টেক্ট নম্বৰ, সম্পাদকৰ কণ্টেক্ট নম্বৰ দিয়া আছে আৰু সেই সম্পাদকৰ কণ্টেক্ট নম্বৰ যোগাযোগ কৰি তেখেতসকলৰ যিটো আমাৰ প্ৰাপ্য যিটো পুৰস্কাৰৰ সৈতে তেওঁলোকৰ যিটো মানপত্ৰ সেই মানপত্ৰবিলাক আমাৰ সম্পাদকৰ হাতৰ পৰা তেখেতসকলক সংগ্ৰহ কৰিবলৈ আমি এই সংবাদ মাধ্যমৰ যোগেৰে সকলো প্ৰতিযোগীকে অনুৰোধ জনাইছোঁ।